বৰ্তমান মানুহ এতিয়া আমি ফাৰ্ষ্ট যাওঁ ফটাফট স্কুটিটো লওঁ স্কুটি লৈ কিনে বাকী আৰু ক'ৰবাত ফুৰিব যাম বা এনেকুৱা টেম্পু চেম্পু নাপায় আপোনালোকে এনেকুৱা প্ৰাইভেট গাড়ী ভাড়া কৰিব লাগিব নহ'লে স্কুটি ল'ব লাগিব আমি এতিয়া 3 দিনৰ কাৰণে ডাইৰেক্ট স্কুটি ল'ম অকণমান আগত গৈ স্কুটিটা ভাড়া কৰিম বাইক ললোঁ ইয়াৰ পৰা বাইক ৰেণ্ট লোৱা হৈ গ'ল আমি লৈ ল'লোঁ স্কুটি ভাড়া আপোনাক মানে মানুহ চাই চাই ক'ব 400 500 600 1000ও কৈ দিব একদিনৰ ভাড়া কিন্তু আপুনি অলপ বাৰ্গেনিং কৰিব লাগিব আৰু এটা কথা আপোনালোকে যেতিয়া স্কুটিটো ল'ব ভালকৈ স্কুটিটো যেতিয়া লোৱা টাইমত ফটো বা ভিডিঅ' ধুনীয়াকৈ লৈ ল'ব কাৰণ পিছত দিয়াৰ টাইমত যদি কিবা দাগি চাগি থাকে বা কিবা প্ৰব্লেম পায় সিহঁতক এক্সট্ৰা পইচা দিব লাগে মইতো পূৰা ভিডিঅ' কৰি লৈছোঁ স্কুটিটো ইয়াতে যিমান ফৰেইনাৰ দেখা পাইছোঁ চব স্কুটি লৈ লৈ ঘূৰি আছে আৰু আমি এতিয়া স্কুটি লৈ ঘূৰি আছোঁ ৰাস্তাত ইণ্ডিয়ান মানুহ বহুত কমেই দেখা পাই আছোঁ চব ফৰেইনাৰ এইফালে চাব বিচত এইফালে যাব হ'লে মানে পাৰ্কিং চাৰ্জ দিব লাগে কিন্তু আমি স্কুটি লৈছোঁ আমাৰ তাতে হোটেলো আছে বিচৰ লগতে সেইকাৰণে আমি পাৰ্কিং দিব নালাগে আমি এতিয়া আছোঁ বৰ্তমান আৰম্বল বিচ এইফালে গ'লে পাম আৰম্বল বিচ অ' মাই গড কি দেখা পাই আছোঁ এইটো বাপৰে বাপ আপোনালোকক দেখাম আৰু মই চাই লওঁ ভালকৈ মাই গড চকু মোৰ কিবা হৈ গৈছে দেই মাই গড এতিয়া বৰ্তমান আছোঁ আপোনালোকে দেখা পাইছে আৰম্বল বিচ মাই গড মোক স্বৰ্গত থকা যেন লাগিছে এইফালে অ' মাই গড ক্লিনেষ্ট বিচ আপোনালোকে চাব পাৰে বিচবিলাক কিমান ক্লিন একদম মানে 1 ঘণ্টা 2 ঘণ্টাৰ কাৰণে আহি কাম নাই আহিলে পুৰা দিনটো থাকিব লাগিব দিনটো কি মোৰ হিচাপত যাতে 1 মাহ থাকিলে আপোনালোকক বৰ নালাগিব গোৱাত আহি ন' ৰেষ্ট ন' বেষ্ট এনে ক'লোঁ আৰু এতিয়া আমি যাম ভেগেটাৰ বিচ ন আৰম্বল বিচৰ পৰা আহিলোঁ এইবাৰ আমি যাম ভেগেটা বিচ ভেগেটৰ বিচ আমি যোনখন হোটেলত আছোঁ তাৰ পৰা মানে আৰম্বল বিচৰ পৰা ভেগেটৰ বিচ প্ৰায় 15-20 কিলোমিটাৰমানৰ ভিতৰত फॉरेनर भी 300 बेचते हैं हम लोग মেপ চাই গৈ আছোঁ ভেগেটৰ বিচ অ' মাই গড এইফালে চাওক এইটো আমি আছোঁ ভেক্টৰ বিচত আছোঁ আৰু মানে গোৱা যদি ফুৰিব আহে মানে চাউথ গোৱা আৰু নৰ্থ গোৱাৰ মাজত ডিফাৰেঞ্চ ধৰক 120 মান হ'ব 120 কিলোমিটাৰৰ ডিফাৰেঞ্চ চাউথ গোৱা টু নৰ্থ গোৱা আৰু মই এটা কনফিউজ হৈ গৈছোঁ মানে ব্লগ কৰিবৰ কাৰণেতো পাহৰিয়ে গৈছোঁ মানে ইমান দেখা পাই আছোঁ কি ক'ম কি নক'ম এনেকুৱা লাগি গৈছে কিবা এটা খাই ল'ব লাগিব ৰাতিপুৱাৰ পৰা ভালকৈ একো খোৱা হোৱা নাই এইফালে আপোনালোকে দেখা পাইছে বেড এনে আপোনালোকে এনেকুৱা বেড ল'লে 200 টকামান পৰিব কিন্তু আমি যোনখন এইখনে খাম সেইখনত খালে এইখন ফ্ৰী দিছে এতিয়া আমি বেডৰ পইচা দিব নালাগে ফ্ৰী কিतना मालिश पैर का 350 नहीं चाहिए खाना खाए 1 घंटामान তাতে ৰেষ্ট ল'লোঁ Yeah, I got the juice. Big game cool, make them look like cool. Always play it cool, that's the biggest rule. Forget what they doing, keep on doing. বাপৰে 1 ঘণ্টামান গা ধুলোঁ ইয়াতে আৰু দুটা কথা প্ৰথম কথা মোৰ চুলি গ'ল চাগে কাৰণ পানী পূৰা হেৰি নিমখীয়া পানী আৰু ছেকেণ্ড কথা মই একদম মানে ইমানেই বেছি এনজয় কৰি একদমেই তাৰলৈকে গৈ গৈছিলোঁ মাজলৈকে যোৱাৰ পিছত কি হ'ল এনেকৈ আছিলোঁ উল্টা মই হৈ কিনে পানীটো ঢাপকৈ আহি গৈছোঁ মাই গড মই এইটো কথাটো ক'ব পাহৰি গৈছিলোঁ মোৰ চশমাযোৰ ব্লুযোৰ হৰাল এইবাৰ ৰেড 100 rupees অনলি আৰু বাই ভেক্টৰ ব্ৰিজ ভেক্টৰ কি নাম আছে ভেক্টৰ ব্ৰিজটো মানে বহুতখিনি ডাঙৰ এইখিনি আছে আৰু এই মাজত পাহাৰ আছে পাহাৰৰ সেইটো পাৰে আৰু মানে বীজ আছে বিচ এইখিনি এৰিয়া গোটেই বিচ আৰু এইফালে দেখা পাইছে শিল আছে শিলৰ এইফালে কি আছে চাই আছোঁ শিলৰ ওপৰত উঠি যাওঁ অলপমান এইফালে কি আছে এইফালে বীজ আছে এইফালেও বীজ আছে মাই গড এইফালে বীজ আছে এইফালে আমি অহাই নাছিলোঁ আৰু এইফালে বাহিৰৰ পৰা অহা মানুহবিলাক বহি আছে এইফালে ফুৰা ফুৰিহঁতে বহি আছে মোক চাই আছে ভাবিছে কিবা কৰি আছে ओके भेगेटर बीचर पर ओलाओ इतना जाम आम जो आम होटेल आसे आरम्बल बीच आगो 20 किलोमीटर बैक যাব লাগিব आम होटेल जो आसिल होटेल माने पिगी होस्टेल आम होस्टेल आसिलो
আৰু গোটেইখিনিতো মই ঘৰত যাই বনামেই এটা ধুনীয়াকৈ ভিডিঅ' কিমানখিনি ক'ত কেনেকৈ কিমান খৰচ হ'ব আপোনালোকে গ'লে কিমান খৰচ হ'ব গোটেইখিনি এটা কম্ব ব্লগ বনাম ঘৰত যাই এইবাৰ ভেগেদাৰ বিচ আৰু ইয়াৰে বীজবিলাকৰ নামবোৰ ডেঞ্জাৰ এবাৰত মুখত নাহে আৰম্বল ভেগেদাৰ আৰু ডেঞ্জাৰ নাম আছে পলিঅ'লম নে কিবা আছে পালু লেম আছে আৰু বাগাটো বাৰু নৰ্মেল বাগাটো সহজে আৰু কালি যাবলৈ ট্ৰাই কৰিম আমি চাউথ গোৱা এতিয়া আমি বৰ্তমান নৰ্থ গোৱাত আছোঁ আপোনালোকে গম পাইছে এবাৰ লাষ্ট যোৱাৰ আগতে ভালকৈ একদম মানে চশমা খুলি ধুনীয়াকৈ আৰু এবাৰ বীজখন চাই লওঁ কাৰণ ইয়াতে আৰু কেতিয়া আহি পাম নাজানো আৰু বহুত মানুহে গোৱাৰ প্লেন কৰি থাকে কিন্তু অহা কেতিয়াও নহয় চ' এবাৰ লাষ্ট ভালকৈ আৰু শিলবিলাক ধুনীয়া লাগিছে মানে কিবা এটা ভাল লাগিছে শিলবিলাক আপোনালোকে কওকচোন লাষ্ট এবাৰ ভালকৈ চশমা খুলি কিনে চাই যাওঁ মাই গড গোটেই মেমৰিজ এটা থাকি গ'ল গোটেই জীৱনটো মনত থাকিব মাই গড যোনটো পানী আহি ঢাপকৈ শিলত মাৰি যোনটো আহি যায় নেক্সট লেভেল কালি আমাৰ মানে কি হ'ল এতিয়া নৰ্থ গোৱাত আছোঁ আমি মানে হোটেল চেঞ্জ কৰি থাকিব মন নাই নৰ্থ গোৱাত আছোঁ আকৌ চাউথ গোৱাতো দুটামান বীচ আছিল ভাল বাটাৰফ্লাই বীচ তাৰপিছত আৰু দুটামান ভাল জেগা চাবলৈ আছে কিন্তু আমি এতিয়া ইয়াৰ পৰা গ'লে 120 কিলোমিটাৰমান হ'ব এতিয়া কালি চাওঁ মৰ্ণিং যদি জ'চটো থাকে আমি এইখন স্কুটি লৈ এপ্ৰিলাখন লৈয়ে যাম হেৰিলৈকে 3 ঘণ্টামান লাগিব চাগে যদি জ'চটো থাকে আমি ডাইৰেক্ট কালি নেক্সট ব্লগটো আপোনালোকে দেখা পাব বাটাৰফ্লাই বীচ হানিমুন বিচু বুলি কোৱা সেইটো আৰু ইয়াতে অলপ পুলিচবিলাক বহুত ষ্ট্ৰিক্ট আগতে ইমান ষ্ট্ৰিক্ট নাছিলে এতিয়া বহুত ষ্ট্ৰিক্ট হেলমেট লগাবই লাগিব আৰু লগতে লাইচেঞ্চখন আপোনাক একদম অৰিজিনেল লাইচেঞ্চ লাগিবই আৰু স্কুটি লোৱা টাইমতো সিহঁতে এটা কিবা ID প্ৰুফ ৰাখি লয় সিহঁতে মই আধাৰ কাৰ্ডটো দিছিলোঁ সিহঁতক ID প্ৰুফ হিচাপে ভেগেদাৰ বীজৰ পৰা আহিলোঁ আৰু লগতে ধুনীয়া আছে মাৰ্কেট আছে ভেগেদাৰ বীজৰ পৰা আহিলোঁ ধুনীয়া এটা এইপিনে মাৰ্কেট আছে এইপিনে দেখা পাইছে পূৰা ধুনীয়া ধুনীয়া গোৱাৰ মানে সকলোৱে আহি কিনে কিবা এটা চিন লৈ যায় ময়ো কিবা কিবি ল'লোঁ দাদাৰ পৰা আৰু মোক গিফ্টটো দিছে দাদা থেংক ইউ ছ' মাছ আপোনাৰ নাম बोल दीजिए योगेश पटेल ओके योगेश पटेल जी आता है ठीक है बाद में फिर आने से आएगा आपका दुकान में बहुत बढ़िया লাগিল দাদা গিফ্টটো দিছে মোক কম টকাৰ বস্তু কিনিছোঁ তথাপিতো গিফ্ট দিছে আৰু দোকানখন চাই লওক দিছে আৰু এইপিনে বহুত মাৰ্কেট আছে আৰু গোটেইখিনি ঘূৰি নাথাকোঁ কাৰণ আমি আৰু 20 কিলোমিটাৰ যাব লাগিব আকৌ বেক জাগা অলপমান কনফিউজ হৈ গৈছিলোঁ আৰু মোবাইলত নেটো নাছিল GPS চাবৰ কাৰণে আহোঁতে চাই আহিছিলোঁ কিন্তু এইখিনি জেগাত অলপমান আগত নেট পোৱা নাছিলোঁ এইপিনে চাব পাৰে চাৰ্চবিলাক কি ধুনীয়া ধুনীয়া আছে কি জেগা পালোঁ নাজানো কিন্তু এইপিনে ধুনীয়া এটা চাৰ্চ দেখা পোৱাৰ কাৰণে ৰখি গ'লোঁ জাষ্ট আহি পালোঁ আমাৰ হোটেল ৰুম গাটো ধুই লওঁ পূৰা গা একদম বালি হৈ গৈছে দিনটো পানীতে আছিলোঁ তথাপিতো চুলি চেচ একদম নিমখ হৈ গৈছে ইটো পূৰা শুই গ'ল একদম পূৰা এই পেয়াজকৈ শুই গ'ল আৰু আমাৰ বাথৰুমটো আমাক দিয়াই নাই এইটো চাওক আমাৰ বাথৰুম এইপিনি এইটো আমাৰ বাথৰুম সৰুকৈ বাথৰুম এটা দিছে ভাল আৰু মানে ধুনীয়া চালিয়া একদম আৰু ৰুমটো ভাড়াও বেছি নহয় ভাড়াটো 1200 টকা আপোনাক বেছি ক'ব পাৰে 1500 2000 আপোনালোকে অলপমান বাৰ্গেনিং কৰিব লাগিব যদি আহে আপোনাৰ ৰুমটো চাই লওক এইটো ৰুম দুজন মানুহৰ কাৰণে আমাৰ বঢ়িয়া পিনি এটা ধুনীয়া হেৰি দিছে পিনি এইটো মানে থ'বৰ কাৰণে দিছে আলমাৰী এটা সৰুকৈ আমাক দেখালোঁ আৰু এইটো ভিডিঅ'টো ইয়াতে শেষ কৰোঁ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব যদি নতুন ছাবস্ক্ৰাইব কৰিব আৰু এটা নতুন ভিডিঅ' নতুন জেগাৰ লগত ব্লগটো কেনেকুৱা হ'ল নাজানো মই যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক এতিয়া ৰুমত অলপ টাইম ৰেষ্ট লওক আৰু অলপ টাইম যদি পাৱাৰ থাকে শক্তি থাকে নেক্সট ব্লগটো অলপমান নাইট আপোনালোকক হেৰি দেখাবলৈ চেষ্টা কৰিম মানে নাইটৰ গোৱা মাৰ্কেট প্লাছ যদি কিবা ষ্ট্ৰীট ফুড বা এনেকুৱা টাইপ ফুড ব্লগ যদি কৰিব পাৰোঁ নেক্সট ব্লগটো আপোনালোক দেখাবলৈ চেষ্টা কৰিম তেতিয়ালৈকে টিল দেন টাটা বাই বাই অলপ ইয়াতে ধুনীয়া পিনি মাৰ্কেট এটা আছে গোৱাৰ বীচটোৰ লগতে আমি কি বীচ আছিল বে বীচটোৰ নামে পাহৰি পৰিছোঁ